এডাল ঝাৰু যেতিয়ালৈকে বান্ধোনত থাকে তেতিয়ালৈকে সি জাবৰ চাফা কৰে আৰু যেতিয়া তাৰ বান্ধ খুলি যায় সেই ঝাৰুডাল নিজেও কিন্তু জাবৰ হৈ পৰে। সেইকাৰণে নিজৰ মানুহবোৰৰ সৈতে মিলিজুলি থাকিব লাগে। সোৱাদ এৰিব পাৰিলে আপোনাৰ নিজৰ শৰীৰৰ কাৰণেই ভাল। বাদ বিবাদবোৰ এৰিব পাৰিলে সম্পৰ্কবোৰৰ কাৰণেই ভাল। সেইদৰে ব্যৰ্থ চিন্তাবোৰ যদি আপুনি এৰিব পাৰে আপোনাৰ নিজৰ জীৱনৰ কাৰণেই ভাল। আমি সকলোৱে সম্বন্ধবোৰক সময় দিয়াটো খুবেই প্ৰয়োজন। ক'বতো নোৱাৰি অহা কালিলৈ হয়তো আমাৰ সকলোৰে হাতত অজস্ৰ সময় থাকিব পাৰে, কিন্তু সম্বন্ধ হয়তো নাথাকিবও পাৰে।